আজি সয়াবিন বনাব লাগিব সয়াবিন আৰু কাচকল সয়াবিনখিনি মই পানীত এনেকৈ ভিজাই দিলোঁ আৰু এতিয়া কাচকল কাটি হেল্ল' গাইজ কি খবৰ আপোনালোকৰ ভালনে বেয়া নিশ্চয় ভাল চাগে নহয়নে বাৰু মই আপোনালোকৰ আজি আকৌ আহিলোঁ পুনৰ ভাল এটা নতুন এটা ৰেচিপি সোৱাদ লগা এটা ৰেচিপি লৈ এয়া চাওক কাচকল মই এনেকৈ কাটি লৈছোঁ বঢ়িয়াকৈ কাচকল আচলতে বিভিন্ন প্ৰকাৰে জুতি লগাই খাব পৰা যায় এনেকৈ মই এটা কাচকল এনেকৈ কাটি ল'লোঁ আৰু এইফালে মই সয়াবিন এনেকৈ তিয়াই ল'লোঁ কাচকলখিনি এনেকৈ ভালদৰে ধুব লাগিব এতিয়া মই সয়াবিনত অলপ নিমখ আৰু হালধি নিমখ দিলোঁ হালধি দিম এতিয়া হালধি দি অকণমান সানি ল'লোঁ পাতলকৈ আৰু এইফালে কাচকলখিনি অকণমান নিমখ আৰু হালধি দি সানি ল'ম এইখিনিও এনেকৈ সানি ল'ম ধুনীয়াকৈ এতিয়া এনেকুৱা বাতি এটাত মই লৈ লৈছোঁ আৰু এতিয়া মই ইয়াতে জিৰা গুড়া দিলোঁ 1 চামুচ আৰু ধনিয়া গুড়া দিছোঁ 1 চামুচ আৰু ৰঙা জলকীয়াৰ গুড়া দিলোঁ 1 চামুচ আৰু গুড়া দিছোঁ হালধি গুড়া আৰু এইখিনি মই মিক্স কৰিব লাগিব বঢ়িয়াকৈ মিক্স কৰি লওঁ অলপ পানী দি ইয়াক ভালধৰণে পেষ্টটো বনাই ল'ম জিৰা ধনিয়া ৰঙা জলকীয়াৰ গুড়ি আৰু হালধি একেবাৰে মই এনেকৈ মিক্স কৰি ল'লোঁ বঢ়িয়াকৈ এতিয়া মই কেৰাহীত তেল দি দিলোঁ আৰু এতিয়া সয়াবিনখিনি ফ্ৰাই কৰি ল'ম সয়াবিনখিনি ভালদৰে এনেকৈ ফ্ৰাই কৰিলোঁ একেবাৰে ৰঙচা কৰি ফ্ৰাই কৰি লৈছোঁ একদম পূৰা ভালদৰে ফ্ৰাই কৰি লৈছোঁ এতিয়া হৈ গ'ল আৰু এইখিনি মই উলিয়াই ল'ব লাগিব উলিওৱাৰ পাছত পুনৰ মই অলপ তেল দিব লাগিব বেছি তেল নিদিওঁ আপোনালোকে দেখা পাইছে একদম খুব কম তেল ব্যৱহাৰ কৰোঁ মই আচলতে আমাৰ ঘৰত আচলতে খুব কম তেল খায় সেইটো কাৰণে একদম কম তেল ব্যৱহাৰ কৰিছোঁ আৰু এইখিনি তেলতে মই এতিয়া পুনৰ কাটি থোৱা কাচকলখিনি ভাজিব লাগিব এতিয়া এই কাচকলখিনি দিব লাগিব কাচকল এটা এইখিনিও ভালদৰে সিজি যোৱাকৈ ফ্ৰাই কৰি ল'ব লাগিব কাচকলখিনিও প্ৰায় হৈ গ'ল আৰু এইখিনি মই উলিয়াই ল'ম বঢ়িয়াকৈ একদম সিজি গৈছে কাচকলখিনিও আৰু এতিয়া অকণমান আৰু তেল দিব লাগিব দেই অকণমান তেল দিলেহে বস্তুটো মজা লাগিব নহ'লে ভাল নহ'ব কাৰণ অলপ তেল দি আছোঁ এইখিনিতে অকণমান মই তেল আকৌ পুনৰ দি দিব লাগিব অলপ দি দিছোঁ আৰু এতিয়া মই সৰু 2 টুকুৰ মই ডালচেনি দি দিছোঁ আৰু তেজপাত 1 খিলা আৰু এইফালে কটা পিঁয়াজ আৰু জলকীয়া পুৰা ভাজি লৈছোঁ দেই আৰু নিমখ দিছোঁ আৰু এতিয়া আদা আৰু নহৰু পিছা দি দিছোঁ একেলগে
অকণমান এইখিনি ৰঙচুৱাকৈ ভাজিব লাগিব ভাজি লৈছোঁ ভালদৰে আৰু এতিয়া মই হালধি অলপ দিব লাগিব হালধি দিলোঁ অলপ আৰু এতিয়া মছলাৰ পেষ্টখিনি মই দি দিম এতিয়া ইয়াতে অকণমান পানী দি দিছোঁ আৰু এতিয়া মই এবাটি দৈ থৈছিলোঁ দৈ দি দিম ইয়াতে এয়া দৈ দি দিলোঁ অলপ নাকত ধৰিছোঁ দেই পূৰা একদম জলকীয়া মোৰ নাকত ধৰিলেই আৰু এইখিনি অকণমান পানী দি দিছোঁ এইখিনি উতল আহিব দিব লাগিব অলপ সময় আৰু এতিয়া মই ঢাকন মাৰি অকণমান সময় কাৰণে থৈ দিছোঁ এতিয়া মই কাচকলখিনি লগাই দিছোঁ ভাজা কাচকলখিনি আৰু সয়াবিনখিনিও মই এতিয়া লগাই দিলোঁ এতিয়া মই অকণমান ঢাকন মাৰি থৈ দিম বঢ়িয়া উতলিছে আৰু এতিয়া মই শেষত গৰম মছলা লগাই দিলোঁ আজি চাগে আপোনালোকে ভাবিছে যে কি বনালে দৈৰ লগত এনেকুৱা আচলতে মোৰ এইটো নিজস্ব ৰেচিপি নহয় দেই মই অকণমান বেলেগৰ পৰা টিপছটো লৈ লৈছোঁ আচলতে মোৰো খাব মন গ'লে কেনেকুৱা লাগে এনেকৈ বনালে আচলতে সেইটোকে মই চেষ্টা কৰিলোঁ আজি দেই এইটো মোৰ কিন্তু থলুৱা হেৰি নহয় খাদ্য নহয় এইটো মোৰ বেলেগ ষ্টাইল এটা মই বেলেগৰ পৰা অলপ শিকি ল'লোঁ টিপছটো সেইটো কাৰণে আপোনালোকক মই শ্বেয়াৰ কৰিলোঁ এইটো আৰু মই এতিয়া গেছ অফ কৰি দিম আৰু এতিয়া ঢাকন মাৰি থৈ দিলোঁ হৈ গ'ল আৰু মই অলৰেডি টেষ্ট কৰিলোঁ দেই অলপ খুব টেষ্টি হৈছে কিন্তু টেষ্টি হয় কিন্তু নকওঁ আৰু দিয়কচোন আৰু ভাল লাগিছে বঢ়িয়া দেখাটো বঢ়িয়া খাবলৈ টেষ্টি ন কেতিয়াবা সদায় নাখালেও কেতিয়াবা খাব লাগে এনেকুৱা ধৰণৰ খাদ্য আৰু সদায় খোৱাটো বহুত মছলা দিয়াটো বৰ মই ভাল নাপাওঁ বুলি ক'লোৱেই আপোনালোকক আগতেই কৈছোঁ আগৰ ভিডিঅ'বিলাক আজি বনাই দেখালোঁ আৰু অকণমান উলিয়াই ল'ম মই খাব লাগিব এতিয়া বছ এইখিনিয়ে আজিৰ মোৰ ভিডিঅ' আৰু ৰেচিপিটো কেনেকুৱা পালে ভিডিঅ'টো কেনেকুৱা পালে ভাল পালে লাইক কৰিব আৰু কিবা যদি ভুল ভ্ৰান্তি থাকে কমেণ্ট কৰিব আৰু এনেকৈ বনাই খাবলৈ চেষ্টা কৰিব আপোনালোকে আৰু সকলোলৈ পুনৰ নমস্কাৰ জনালোঁ আৰু কোনোবাই যদি মোৰ চেনেলটো নতুনকৈ চাইছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব বুলি মোৰ বিশেষ অনুৰোধ থাকিল আৰু পুনৰ এটা নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতি দিলোঁ আজিলৈ সকলোৰ ফালৰ পৰা বিদায় মাগিলোঁ নমস্কাৰ